हेलो फ्रेंड वेलकम बैक टू माय चैनल बंधुসকল আজিৰ ভিডিঅ'ত আমি শিকিম ত্ৰিভুজ আৰু চতুৰ্ভুজৰ বিভিন্ন ধৰ্মৰ ওপৰত আগন্তুক পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে আৰু আমি ইতিমধ্যে দেখা পাইছো 2012 আৰু 19 চনৰ প্ৰশ্ন কাকতত তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে গতিকে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে অকল প্ৰশ্নবিলাকৰ বিষয় নহয় ইয়াৰ জৰিয়তে আপোনালোকে ত্ৰিভুজ আৰু চতুৰ্ভুজৰ বিভিন্ন ধৰ্মৰ বিষয়ে আপোনালোকে বহুখিনি তথ্য জানিবলৈ সক্ষম হ'ব যদি ভাল লাগে আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ইতিমধ্যে স্ক্ৰিনত আপোনালোকে দেখা পাইছে যে কেনেকুৱা ধৰণৰ প্ৰশ্ন যুগুত কৰা হৈছে সো লেটস ষ্টাৰ্ট দা ভিডিঅ প্ৰথম প্ৰশ্নটো এনেকুৱা আছে তলৰ কোনটো শুদ্ধ এনেকুৱা টাইপৰ প্ৰশ্ন আহিব পাৰে আৰু আহিছে ৰম্বছৰ প্ৰতিটো বাহু সমান আৰু প্ৰতিটো কোণ সমান মানে ইয়াত শুদ্ধটো মানে চাৰিটাৰ ভিতৰত তিনিটা ভুল আছে এটা শুদ্ধ আছে ৰম্বছৰ প্ৰতিটো বাহু সমান এইটো কথা ঠিক আছে ৰম্বছৰ প্ৰতিটো বাহু সমান ওকে বাট প্ৰতিটো কোণ সমকোণ এইটো ভুল আছে সমকোণ নহয় ৰম্বছৰ প্ৰতিটো কোণ সমান নহব পাৰে ঠিক আছে গতিকে এইটো ভুল মনত ৰাখিব ধৰ্মটো মনত ৰাখিব আয়তৰ প্ৰতিটো কোণ 90 ডিগ্ৰী আৰু বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল এক্স্যাক্টলি ৰাইট আয়ত ক্ষেত্ৰৰ প্ৰতিটো কোণ 90 ডিগ্ৰী হয় আৰু ইয়াৰ বিপৰীত বাহুবোৰ সমান হয় আৰু সমান্তৰাল হয় তলত দিয়া আছে সি নম্বৰটো সামান্তৰিকৰ কৰ্ণদ্বয় লম্বভাৱে সমদ্বিখণ্ডিত হয় এইটো ভুল কথা সামান্তৰিকৰ কৰ্ণদ্বয় কিন্তু এনে সমদ্বিখণ্ডিত হয় বাট লম্বভাৱে নহয় এইটো ভুল আছে আপোনালোকে জানি লব ট্ৰেপিজিয়ামৰ কৰ্ণ দুডাল সদায় সমান এইটো সদায় সমান নহয় কেতিয়াবা সমান হয় যদি ট্ৰেপিজিয়ামডাল এটা সমদ্বিবাহু ট্ৰেপিজিয়াম হয় তাৰ মানে দুটা বাহু যদি সমান থাকে আৰু সমান্তৰাল নোহোৱা বাহু দুডাল যদি সমান থাকে তেতিয়াহে ইয়াৰ কৰ্ণ দুডাল সমান হয় ঠিক আছে এই ক্ষেত্ৰত এইটো ভুল ঠিক আছে দুই নম্বৰ প্ৰশ্ন আছে ভুলটো বাছি উলিওৱা ইয়াত তিনিটা শুদ্ধ আছে এটা ভুল আছে সকলোবোৰ আয়তেই সামান্তৰিক আয়ত মানে বিপৰীত বাহু আমি আগত চাম যে আয়তে যে সামান্তৰিক হ'বলৈ সামান্তৰিকৰ ধৰ্মবিলাক ফিল আপ কৰিব লাগিব সামান্তৰিকৰ ধৰ্ম হ'ল বিপৰীত বাহুবোৰ সমান যেটো আয়তটো সমান আছে সামান্তৰিকৰ ধৰ্ম বিপৰীত বাহুবিলাক সমান্তৰাল যেটো আয়ততেই সমান আছে আৰু সামান্তৰিকৰ যে আৰু এটা ধৰ্ম আছে কৰ্ণ দুডাল সমদ্বিখণ্ডিত হয় আয়তৰ ক্ষেত্ৰতো কৰ্ণ দুডাল সমদ্বিখণ্ডিত হয় গতিকে সকলোবোৰ আয়তে সামান্তৰিক হ'ব পাৰে এইটো ৰাইট আছে অপচন ঠিক আছে এতিয়া আমাক ভুলটোহে বাছি উলিয়াব লাগিব সকলোবোৰ বৃত্তই সৰ্বসম সকলোবোৰ বৃত্ত মানে দুটা বৃত্ত এনেকুৱা এটা বৃত্ত আৰু এটা বৃত্ত সৰ্বসম হ'বলৈ হলে ইয়াৰ ব্যাসাৰ্ধ সমান হ'ব লাগিব গতিকে সব ক্ষেত্ৰত বৃত্তৰ ব্যাসাৰ্ধ সমান নাথাকে গতিকে এই ক্ষেত্ৰত আমাৰ ভুলটো অপচন বি ঠিক আছে সকলোবোৰ বৃত্তই সৰ্বসম নহয় সকলোবোৰ বৃত্তই সদৃশ তাৰ মানে দেখাত একে কিন্তু সৰ্বসম নহয় সমান নহয় কাৰণ ইয়াৰ ব্যাসাৰ্ধবিলাক বেলেগ বেলেগ মাপৰ থাকিব পাৰে তেনেহলে অপচন সি টো চাই লও এটো কিয় শুদ্ধ আছে সকলোবোৰ ৰম্বস বৰ্গ নহয় কথাটো সঁচা ৰম্বসৰ চাৰিডাল বাহু সমান বৰ্গৰ চাৰিডাল বাহু সমান কিন্তু ৰম্বসৰ প্ৰতিটো কোণ 90 ডিগ্ৰী নহয় সকলো ক্ষেত্ৰত গতিকে কেতিয়াবা হ'ব পাৰে যদি হয় তেতিয়া হলে বৰ্গ হ'ব কিন্তু সদায়তো বৰ্গ নহয় গতিকে এইটো সঁচা কথা ঠিক আছে আমাৰ এইটো সঁচা কথা সকলোবোৰ বৰ্গই আয়ত কিন্তু সকলো আয়তেই বৰ্গ নহয় হয় কথাটো সঁচা বৰ্গ আয়ত হ'ব লাগিলে বৰ্গই আয়তৰ ক্ৰাইটেৰিয়া ফিল আপ কৰিব লাগিব আয়তৰ ক্ৰাইটেৰিয়া হ'ল বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল বৰ্গৰ বিপৰীত বাহু সমান আৰু সমান্তৰালটো আছেই কাৰণ বৰ্গৰ প্ৰতিটো বাহুই সমান লগতে আয়তৰ প্ৰতিটো কোণ 90 ডিগ্ৰী গতিকে বৰ্গৰ প্ৰতিটো কোণ 90 ডিগ্ৰী গতিকে বৰ্গই আয়ত হ'ব পাৰে এইটো 100% কিন্তু সকলো আয়তেই বৰ্গ নহয় তাৰ কাৰণ হ'ল আয়তৰ ক্ষেত্ৰত যদিহে গোটেই বাহুবিলাক সমান তেতিয়াহে বৰ্গ হ'ব কিন্তু আয়তৰ বিপৰীত বাহুবিলাক সমানহে থাকে চাৰিওটাল বাহুটো সমান নাথাকে গতিকে এই ক্ষেত্ৰত এইটো কথা সঁচাই কৈছে তো আমাক মিছাটো মানে ভুলটো বাছি উলিয়াব লাগে আমি বাছি উলিয়াইছো ঠিক আছে 3 নম্বৰ প্ৰশ্নটো শুদ্ধটো বাছি উলিওৱা বৰ্গ আৰু ৰম্বসৰ কৰ্ণ দুডাল পৰস্পৰে সমদ্বিখণ্ডিত হয় মানে শুদ্ধটো লাগে আমাক বৰ্গ আৰু ৰম্বসৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় আমাৰ 1 নম্বৰতে উত্তৰটো আহি গৈছে ইয়েস বৰ্গৰ যে কৰ্ণ আছে মানে বৰ্গৰ যে কৰ্ণ আছে এই কৰ্ণ দুডাল যে আছে এই কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় কাৰণ ইয়াৰ প্ৰতিটো এংগেল চাৰিটা টুকুৰা যে হ'ব প্ৰতিটো এংগেল 90 ডিগ্ৰী হ'ব একেদৰে
আয়তৰ মানে ৰম্বছৰো কিন্তু কৰ্ণ দুডাল মানে লম্বভাৱে মানে সমকোণত সমদ্বিখণ্ডিত হয়, গতিকে এইটো এডাল সঁচা কথা, এইটো শুদ্ধ আছে। এতিয়া বাকীবিলাক কিয় ভুল হ'ল আমি অলপ চাই লওঁ। ৰম্বছৰ দুডাল সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী নহয়, কিন্তু এইটো হয়। ৰম্বছৰ যদি এটা এনেকুৱা যদি এডাল ৰম্বছ থাকে, ইয়াৰ যিকোনো দুটা সন্নিহিত মানে ওচৰা ওচৰি কোণৰ যোগফল 180 হয়, গতিকে এইটো নহয় বুলি লিখিছে, এইটো ভুল। এইকাৰণে সামন্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰে লম্বভাৱে সমদ্বিখণ্ডিত হয়। সামন্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰে সমদ্বিখণ্ডিত হয়, কিন্তু লম্বভাৱে নহয়, মনত ৰাখিব হা। চিলা মানে কাইটৰ কোণ কেইটা মানে চিলাৰ বিপৰীত বাহুবোৰ সমান হয়, কেতিয়াও নহয়। চিলাৰ বিপৰীত বাহু কেতিয়াও সমান নহয়। চিলাৰ ওচৰা ওচৰি যিকোনো এযোৰ বাহু সমান থাকে, হয় এইটোৰ লগত এইটো থাকিব, নহ'লে এইটোৰ লগত এইটো থাকিব, ঠিক আছে। গতিকে চিলাৰ বিপৰীত বাহু সমান নহয়, চিলা মানে কাইট, গতিকে এইটো এইকাৰণে ভুল। বলক 4 নম্বৰটোলৈ যাওঁ, কি আছে। 4 নম্বৰটো লিখিছে ভুলটো বাছি উলিওৱা। যি চতুৰ্ভুজৰ এযোৰ বাহু সমান্তৰাল তাক ট্ৰেপিজিয়াম বোলে। এইটো শুদ্ধ কথা, ট্ৰেপিজিয়ামৰ এযোৰ বাহুহে সমান্তৰাল থাকে, গতিকে দিছ ইজ ৰাইট। বৰ্গৰ কৰ্ণ দুডাল সদায় সমান হয়, এইটো ৰাইট কথা। বৰ্গৰ কৰ্ণ, আয়তৰ কৰ্ণ আৰু মানে এইবিলাক কি হয়, সদায় সমান হয়, ঠিক আছে। আয়তৰ কৰ্ণ দুডাল, ইয়াত নেক্সট লিখিছে আয়তৰ কৰ্ণ দুডাল সদায় সমান হয়, এইটো সঁচা কথা। বৰ্গৰ কৰ্ণ, আয়তৰ কৰ্ণ সমান হয়। ৰম্বছৰ কৰ্ণ দুডাল সদায় সমান হয়, এইটো ভুল কথা। ৰম্বছৰ কৰ্ণ দুডাল সদায় সমান নহয়, গতিকে মনত ৰাখিব ৰম্বছৰ যি চিত্ৰ আছে ইয়াৰ কিন্তু কৰ্ণ দুডাল সদায় সমান নহয়। কৰ্ণ দুডাল সমদ্বিখণ্ডিত হয়, মানে এইজনে আনজনক দুটা ভাগত ভাগ কৰে, সমান ভাগত। এইটো কৰ্ণে ইয়াক দুটা ভাগত ভাগ কৰিব আৰু এইটো কৰ্ণে ইয়াক দুটা ভাগত ভাগ কৰিব, কিন্তু কৰ্ণ দুডালৰ যোগ কিন্তু সমান নহয়, মনত ৰাখিব। গতিকে আমাৰ ভুলটো যিটো বাছি উলিয়াব কৈছে, ভুলটো যি চতুৰ্ভুজৰ এযোৰ বাহু সমান্তৰাল তাক ট্ৰেপিজিয়াম বোলে, এইটো হ'ল শুদ্ধ। বৰ্গ কৰ্ণ দুডাল সদায় সমান নহয়, এইটো শুদ্ধ, কিন্তু ভুলটো আমাৰ হ'ল এইটো, ঠিক আছে। গতিকে আমাৰ অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। 5 নম্বৰটো চাওঁ আপোনালোকে কি আছে, যে ৰম্বছৰ ভুলটো বাচিব লাগে, 3টা শুদ্ধ আছে। ৰম্বছৰ চাৰিওফালৰ বাহুৰ মাপ সমান, কিন্তু কোণৰ মাপ সমান নহয়, এইটো শুদ্ধ কথা। ৰম্বছৰ চাৰিওডাল বাহু সমান, কিন্তু কোণবিলাকৰ মান সমান নহয়, এইটো শুদ্ধ। সামন্তৰিকৰ বিপৰীত বাহু সমান, সামন্তৰিক এডালৰ বিপৰীত বাহু সমান থাকে, আৰু সমান্তৰালৰ বিপৰীত কোণো সমান, এইটো সঁচা কথা। এইটো এনেকুৱা হ'ল সামন্তৰিক, এইটো হ'ল এনেকুৱা সামন্তৰিক। সামন্তৰিকৰ বিপৰীত বাহুবিলাক সমান, এইটো সমান, লগতে বিপৰীত কোণবিলাকৰ মানো সমান, গতিকে এইটো শুদ্ধ কথা। আয়তৰ কৰ্ণ দুডাল লম্বভাৱে সমদ্বিখণ্ডিত হয়। সামন্তৰিকৰ দুডাল ওচৰা ওচৰি কোণৰ যোগফল 180, এইটো হ'ল শুদ্ধ কথা। সামন্তৰিকৰ দুডাল ওচৰা ওচৰি কোণৰ যোগফল 180 ডিগ্ৰী হয়, গতিকে এইটো শুদ্ধ কথা, এইটো ভুল। আয়তৰ কৰ্ণ দুডাল লম্বভাৱে সমদ্বিখণ্ডিত নহয়, ঠিক আছে। গতিকে এইডাল এটা ভুল কথা, আমাৰ অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ, ঠিক আছে। 6 নম্বৰটো চাওক। ত্ৰিভুজৰ দুডাল বাহুৰ মাপ তৃতীয় বাহুতকৈ ডাঙৰ, এইটো এটা ধৰ্ম। ত্ৰিভুজৰ যিকোনো দুটা বাহু যোগ কৰিলে তৃতীয় বাহুতকৈ ডাঙৰ হ'বই লাগিব, যদি নহয় এইটো ত্ৰিভুজে নহয়, গতিকে এইটো শুদ্ধ। আমাৰ ভুলটোহে লাগে, এইটো শুদ্ধ পালোঁ আমি। এটা ত্ৰিভুজৰ দুডাল লম্ব আৰু 3ডাল মধ্যমা থাকে, মনত ৰাখিব এইটো এডাল ত্ৰিভুজ, ইয়াৰ প্ৰতিটো বাহুৰ মধ্যবিন্দু বিপৰীত কোণৰ লগত সংযোগ কৰিলে 3ডাল মধ্যমা পাওঁ। আকৌ ইয়াৰ 3ডাল মধ্যমা থাকে, আকৌ 3ডাল লম্ব থাকে, গতিকে ইয়াত 2ডাল লম্ব লিখিছে, আমাৰ এইটো হ'ল ভুল। ত্ৰিভুজ এটাৰ 3ডাল মধ্যমা আৰু 3ডাল লম্ব থাকে, গতিকে আমাৰ অপশ্যন ৰাইট এনচাৰ এইটো হ'ব। এতিয়া বাকীবিলাকতো শুদ্ধ আছে, আমি চাই লওঁ কি আছে। ত্ৰিভুজ এটাৰ সৰু কোণৰ বিপৰীত বাহু ডাঙৰ, হয় কথা। যদি ডাঙৰ বাহুৰ বিপৰীত কোণটো যদি সৰু হয়, তেনেহ'লে সৰু কোণৰ বিপৰীত বাহুটো ডাঙৰ হ'ব, গতিকে এইটো শুদ্ধ কথা। এটা সমবাহু ত্ৰিভুজৰ আটাইবোৰ কোণ সূক্ষ্ম কোণ, সঁচা কথা। সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণ সূক্ষ্ম কোণে হয়, 90 ডিগ্ৰীতকৈ সৰু হয়, 0তকৈ ডাঙৰ হয়, আৰু তিনিওটা মিলি কি হয় 180। সমবাহু ত্ৰিভুজত তিনিওডাল কোণে যিহেতু সমান, গতিকে 180ক আমি 3ৰে ভাগ কৰিলে 60কৈ পাই যাম, আৰু 60 কোণটো সূক্ষ্ম কোণ হয়, গতিকে এইটো সঁচা কথা। আমাৰ অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ, ভুল, ঠিক আছে। 7 নম্বৰটো চাওক।
শুদ্ধ উত্তৰটো বাছি উলিওৱা এই তিনিটা ভুল আছে এটা শুদ্ধ আছে ভুলবিলাক কি চাই লওক সূক্ষ্মকোণৰ মাপ কেৱল 90 ডিগ্ৰীতকৈ সৰু আপোনালোকে জানে সূক্ষ্মকোণ 90 ডিগ্ৰীতকৈ সৰু কিন্তু ইয়াত কেৱল লিখিছে কথাডাল মনত ৰাখিব কিন্তু কেৱল মানে সূক্ষ্মকোণৰ মান 0 ডিগ্ৰীতকৈ ডাঙৰ ইয়াত খালি 90 ডিগ্ৰীতকৈ সৰু লিখিছে 90 ডিগ্ৰী তেনেহ'লে 0 হ'ব পাৰে গতিকে এই ক্ষেত্ৰত এইটো ভুল সমকোণী ত্ৰিভুজৰ সূক্ষ্মকোণ দুটা সদায় সমান সমকোণী ত্ৰিভুজৰ দুটা সূক্ষ্মকোণ থাকে এইটো সঁচা কথা যেনেকৈ এইটো সমকোণী ত্ৰিভুজ এইটো সমকোণ এই দুটা কোণ 90তকৈ সৰু হ'ব কিন্তু সকলো ক্ষেত্ৰত এই দুটাটো সমান নহয় এটা 30 হ'লে এটা আপোনাৰ 50 হ'ব পাৰে গতিকে সদায় সমান এইটো ভুল এটা ত্ৰিভুজৰ কমেও এটা স্থূলকোণ থাকে এইটো মিছা কথা স্থূলকোণ মানে 180তকৈ বেছি এটা ত্ৰিভুজত তিনিটা কোণ যোগ কৰিহে 180 হয় এটা কোণ যদি অকলেই 180তকৈ বেছি হয় বাকি দুটা কোণ কি হ'ব গতিকে এইটো মিছা কথা ঠিক আছে তেনে শুদ্ধটো কি আছে তলতে হ'ব সকলো ত্ৰিভুজৰ তিনিডাল বহি কোণৰ যোগফল 360 yes যি কোনো ত্ৰিভুজৰ এটা বাহু বঢ়াই দিলে এইটো ইফালে বঢ়াই দিলো এইটো ইফালে বঢ়াই দিলো গতিকে এই বহিকোণবিলাক যিবিলাক হ'ব এই তিনিওডাল বহিকোণ এইটো ইফালে বঢ়াই দিব লাগিব এই তিনিওডাল বহিকোণ যোগ কৰিলে 360 হয় গতিকে এইটো এটা শুদ্ধ কথা অপচন ডি ইজ দ্য ৰাইট এনসাৰ তেনেহ'লে ত্ৰিভুজৰ এটাৰ কিন্তু তিনিডাল বহিকোণ থাকে চতুৰ্ভুজৰ 4ডাল থাকিব পঞ্চভুজৰ 5ডাল থাকিব বহিকোণ আৰু গোটেইবিলাক বহিকোণ যোগ কৰিলে 360 হ'ব লাগিব ঠিক আছে 8 নম্বৰটো শুদ্ধটো বাছি উলিওৱা ইয়াত তিনিডাল ভুল আছে সুষম বহুভুজৰ কোণবোৰ সমান নহ'ব পাৰে এইটো মিছা কথা সুষম থকা মানে যিকোনো সুষম ত্ৰিভুজ বা সুষম বহুভুজ যিকোনো বহুভুজ থাকিলে তাৰ গোটেই কেইডাল কোণ সমান থাকে বাহু সমান থাকে বাহুও সমান থাকে গতিকে ইয়াত সমান নহ'ব পাৰে বুলি কথাৰ মিছা কথা সমদ্বিবাহু ত্ৰিভুজৰ তিনিটা কোণ সমান হ'ব পাৰে সমদ্বিবাহু ত্ৰিভুজৰ দুটা কোণহে সমান হয় তিনিটাটো সমান নহয় সমবাহুৰহে তিনিডাল সমান হয় গতিকে এইটো ভুল কথা এটা ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী আৰু দুটা বাহু সমান গতিকে ই সমদ্বিবাহু নহ'ব পাৰে চিন্তা কৰক এডাল ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী আৰু দুটা বাহু যেতিয়াই সমান হ'ব তেতিয়াই ই সমদ্বিবাহু হ'বই নহ'ব পাৰে বুলি কথাষাৰ ভুল বিষম বাহু ত্ৰিভুজৰ কোণ তিনিটাৰ মাপ বেলেগ বেলেগ হয় এইটো শুদ্ধ কথা কাৰণ বিষম বাহু ত্ৰিভুজ মানে স্কেলিন ট্ৰায়াঙ্গেল ইয়াত তিনিটা বাহুৰ কোণৰ মান বেলেগ বেলেগ কাৰণ ইয়াত তিনিটা বাহুৰ মাপো বেলেগ বেলেগ গতিকে কোণবিলাকৰ মাপো বেলেগ বেলেগ মনত ৰাখিব যদি ত্ৰিভুজত তিনিডাল বাহু সমান থাকে তেনেহ'লে তিনিডাল কোণ সমান থাকিব দুডাল বাহু সমান থাকিলে দুডাল কোণ সমান থাকিব আৰু এডাল বাহু যদি সমান নাথাকে তেনেহ'লে এটা কোণৰ মানো সমান নহ'ব মনত ৰাখিব 9 নম্বৰটো আপোনালোকে চাই লওক শুদ্ধটো বাছি উলিওৱা ইয়াত ভুল আছে তিনিটা সমবাহু ত্ৰিভুজৰ পাইথাগোৰাছৰ ধৰ্ম খটুৱাবলৈ মধ্যমা টানিব লাগিব এইটো সমবাহু ত্ৰিভুজত হয় সমবাহু ত্ৰিভুজ যদি এনেকুৱা হয় এইটাক পাইথাগোৰাছৰ সূত্ৰ ডাইৰেক্ট আমি খটাব নোৱাৰি পাইথাগোৰাছ খটাবলৈ আমি ইয়াক মধ্যমা টানি ল'লে এইডালে হ'ব ইয়াৰ উন্নতি গতিকে তেতিয়া এইটো পাইথাগোৰাছৰ ধৰ্ম খাটিব গতিকে এইটো শুদ্ধ কথা আমাৰ অপচনটো এই হ'ল ৰাইট আনসাৰ এতিয়া বাকিবিলাক কিয় ভুল হ'ল পাইথাগোৰাছৰ ধৰ্মটো সমবাহু ত্ৰিভুজৰ বাবে এইটো ভুল কথা সমবাহু ত্ৰিভুজৰ বাবে তেতিয়াহে হ'ব যদি ইয়াত এটা উন্নতি বা লম্ব টানি আমি লওঁ দুটা পাইথাগোৰাছৰ ধৰ্মটো সদায় কিন্তু সমকোণীৰ ক্ষেত্ৰতহে মনত ৰাখিব দুটা বাহু সমান হ'লে ত্ৰিভুজত দুটা কোণৰ সমান নহ'ব পাৰে এইটোও ভুল কথা দুটা বাহু সমান হ'লেই দুটা কোণ সমান হ'ব ঠিক আছে ত্ৰিভুজত যিকোনো দুটা কোণ পূৰক আৰু তিনিটা কোণ সম্পূৰক হয় ত্ৰিভুজত যিকোনো দুটা কোণ পূৰক আৰু তিনিটা কোণ সম্পূৰক হয় ত্ৰিভুজত তিনিটা কোণ সম্পূৰক হয় কথাডাল সঁচা কাৰণ যিকোনো ত্ৰিভুজত তিনিডাল কোণ প্লাছ কৰিলে 180 হ'ব সম্পূৰক মানে 180 কিন্তু যিকোনো ত্ৰিভুজত দুটা কোণ যোগ কৰিলেতো 90 ডিগ্ৰী নহয় গতিকে এইডালো ভুল কথা ঠিক আছে এতিয়া 10 নম্বৰটো চাওক শুদ্ধটো বাছি উলিওৱা আয়তৰ সকলো ধৰ্ম ৰম্বছৰ ধৰ্ম অসম্ভৱ আয়তৰ বিপৰীত বাহুবিলাক সমান কিন্তু ৰম্বছৰ বিপৰীত বাহু সমান নহয় ৰম্বছৰ সকলোবিলাক বাহু সমান ঠিক আছে বাৰু ধৰা যাওক যে আয়তৰ বিপৰীত বাহু সমান গতিকে ৰম্বছৰ বিপৰীত বাহু সমান কিন্তু আয়তৰ বিপৰীত বাহুবিলাক সমান্তৰাল ৰম্বছৰ বিপৰীত বাহুবিলাক সমান্তৰাল নহ'ব পাৰে গতিকে আয়তৰ সকলো ধৰ্ম আয়তৰ প্ৰতিটো কোণ 90 ডিগ্ৰী ৰম্বছৰ 90 ডিগ্ৰী নহয় গতিকে এইটো ভুল বৰ্গৰ সকলো ধৰ্ম ৰম্বছৰ ধৰ্ম বৰ্গৰ চাৰিডাল বাহু সমান ৰম্বছৰ চাৰিডাল বাহু সমান কিন্তু বৰ্গৰ প্ৰতিটো কোণ 90 ডিগ্ৰী ৰম্বছৰটো নহয় গতিকে এইটো ভুল বৰ্গৰ সকলো ধৰ্ম আয়তৰ ধৰ্ম বৰ্গৰ চাৰিডাল বাহু সমান কিন্তু আয়তৰ চাৰিডাল বাহুটো সমান নহয় গতিকে এইটো ভুল
আয়তৰ সকলো ধৰ্ম বৰ্গৰ ধৰ্ম ইয়েছ এইটো শুদ্ধ কাৰণ আয়তৰ যি ধৰ্ম আছে ধৰক আয়তৰ এইটো ধৰ্ম এইটো আমি বৰ্গ আয়তৰ প্ৰতিটোকোণ 90 বৰ্গৰ প্ৰতিটোকোণ 90 আয়তৰ কৰ্ণ দুডাল সমান বৰ্গৰো সমান আয়তৰ কৰ্ণ দুডাল সমদ্বিখণ্ডিত হয় বৰ্গৰো সমদ্বিখণ্ডিত হয় আয়তৰ বিপৰীত বাহুবোৰ সমান সমান্তৰাল ইয়াৰো বিপৰীত বাহু সমান সমান্তৰাল গতিকে অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ সো বন্ধুসকল আপোনালোকে কেনেকুৱা পালে যদি নিশ্চয়কৈ ভাল পাইছে চেনেলটো আকৌ মই কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব মই পৰীক্ষালৈকে বিভিন্ন ধৰণৰ অংকৰ ইংৰাজীৰ ওপৰত প্ৰশ্ন আনিয়ে থাকিম কাৰণ বাকীবিলাক চেপ্টাৰ মই নতুন চেনেল হিচাপত কভাৰ কৰিব নোৱাৰিম কিছুমান ইম্পৰ্টেণ্ট তথ্য পালে শ্বেয়াৰ কৰিম কিন্তু অংকৰ ইংলিছটো মই ফুলি ডিছক্ৰাইব কৰিম আপোনালোকে চাই থাকিব চেনেলটো ইয়াৰ পৰা নিশ্চয়কৈ আপোনালোকে উপকৃত হ'ব চ' থেংক ইউ